শুনিছা? মই যাওঁ। আহোঁতে যদি পলম হয় চিন্তা কৰি নাথাকিবা। হ'ব যাওক। জংঘলত ভালদৰে সোমাব। এখন ৰাজ্যত এজন বৰ নিষ্ঠাবান মানুহে তেওঁৰ পত্নীৰ সৈতে বসবাস কৰিছিল। তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ পথ আছিল খৰি বিক্ৰী কৰা। সেইদিনাখন পুৱাৰ কথা। ঐ কোন আছ? মোক বচা ঐ। এই কি? কাৰোবাৰ শব্দ শুনা যেন পালোঁ। কোনোবা বিপদত পৰা যেন অনুভৱ হয়। তেতিয়া মানুহজনে সেই শব্দৰ সম্ভেদ বিচাৰি গৈ এটা প্ৰকাণ্ড কুঁৱাৰ ওচৰত উপস্থিত হ'লেগৈ। কুঁৱাটোৰ ওচৰত উপস্থিত হৈ দেখিলে তাৰ ভিতৰত এটা বাঘ, এটা বান্দৰ, এটা সাপ আৰু এটা মানুহে সহায়ৰ বাবে কাতৰ অনুৰোধ কৰি আছে। বাৰু অলপ সময় ৰ'ব দেই, মই এডাল ৰছীৰ ব্যৱস্থা কৰোঁ। এই বুলি মানুহজনে এডাল ৰছী লৈ আহি সেই ৰছীডালৰ সহায়ত বাঘ, বান্দৰ আৰু সাপক প্ৰথমতে পাৰলৈ লৈ আহিলে। তাৰ পিছৰ কথা। হে জীৱনদাতা, আপোনাক অশেষ ধন্যবাদ। মই সৌ পাহাৰৰ গুহাতে থাকোঁ। কেতিয়াবা প্ৰয়োজন হ'লে স্মৰণ কৰিব। মহাশয়, আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিলে। আপোনাৰ এই উপকাৰ মই সদায় মনত ৰাখিম। কেতিয়াবা যদি বিপদত পৰে মোক স্মৰণ কৰিব। ধন্যবাদ মহাশয়। আপোনাৰ এই উপকাৰৰ মূল্য এদিন নিশ্চয় দিম। বাৰু মহাশয়, আমি এতিয়া গৈ থাকোঁ। কিন্তু যোৱাৰ আগতে এটা কথা কওঁ, এই মানুহজনক উদ্ধাৰ নকৰিব। তেওঁ বৰ অকৃতজ্ঞ মানুহ। প্ৰকৃতিৰ ৰীতি অনুসৰি দুৰ্বলজনৰ ওপৰত আক্ৰমণ কৰাটো মহাপাপ। কিন্তু সেই মানুহজনে নিজৰ ভোক নিবাৰণৰ কাৰণে আমাক মাৰি খোৱাৰ পৰিকল্পনা কৰিছিল। তাৰ পিছত তিনিওটা জন্তু নিজ নিজ দিশে গতি কৰিলে। বন্ধু, মোলৈ পাহৰিলাই নে কি? ৰছীডাল দিয়া। তেতিয়া দয়ালু মনৰ মানুহজনে সেই মানুহজনকো ওপৰলৈ উঠাই আনিলে। ধন্যবাদ বন্ধু। মই এই নগৰীতে বাস কৰোঁ। মোৰ অলংকাৰৰ দোকান আছে। কেতিয়াবা কিবা প্ৰয়োজন হ'লে আহিবা। তাৰ পিছত সোণাৰীজন ঘৰলৈ বুলি খোজ ল'লে। কেইদিনমানৰ পিছৰ কথা। খৰিকটীয়া মানুহজনে খৰি লৈ ঘৰলৈ গৈ থাকোঁতে আকস্মিকভাৱে মাটিত বাগৰি পৰে আৰু বৰ সাংঘাতিক ধৰণে দুখ পায়। তাৰ পিছত তেওঁ কেকু জেকুকৈ যেনে তেনে গৈ ঘৰ পালেগৈ। সন্ধিয়াৰ কথা। ইমান কলো বোলো সাৱধানে কামবোৰ কৰিব। নাই, এই আমুকিৰ কথা নুশুনে। এতিয়া খাবি বৰ পুষ্কৰ পৰা খাৱ। এইদৰে কেইটামান দিন পাৰ হ'ল। হেৰি, অলপমান ভাল পাইছেনে? কি হ'ব হয়? ঘৰত খাবৰ বাবে একো এটা নাইচোন। হয় নেকি? হ'ব ৰ'বা, তুমি একো চিন্তা কৰিব নালাগে। হেৰা, তোমাক কথা এটা কওঁ। এই বুলি মানুহজনে কুঁৱাৰ পৰা কেনেকৈ সকলোকে উদ্ধাৰ কৰিছিল তাৰ বিষয়ে বিৱৰি ক'লে। তাৰ পিছত বান্দৰটোক স্মৰণ কৰিবলৈ ধৰিলে। তাৰ ঠিক অলপ সময়ৰ পিছতে বান্দৰটোৱে ফল মূল অলপ লৈ মানুহজনৰ ঘৰ ওলালেহি। তেতিয়া বান্দৰটোক কৃতজ্ঞতা জনাই মানুহজনে তেওঁৰ সকলো কথা বিৱৰি ক'লে। তেতিয়া বান্দৰে ক'লে, হ'ব মহাশয়, আপুনি একো চিন্তা কৰিব নালাগে। আপুনি সুস্থ নোহোৱালৈকে মই আপোনালোকক ফল মূল যোগান ধৰি থাকিম। এইদৰেই আৰু কেইদিনমান পাৰ হ'ল। ইফালে খৰিকটীয়াজন লাহে লাহে সুস্থ হৈ উঠিল। তাৰ পিছৰ কথা। হেৰি, আপুনি আৰু জংঘলে জংঘলে খৰি বিচৰা কামবোৰ বন্ধ কৰক। তাৰ সলনি কিবা ব্যৱসায় বাণিজ্য কৰাটোকে চিন্তা কৰক। এৰা, তাকে ময়ো ভাবিছোঁ। পিছে ব্যৱসায় কৰিবলৈ মূলধন ক'ত পাম? হাতততো ফুটা কৰি এটাও নাই। হেৰা, এবাৰ বাঘকে স্মৰণ কৰি চাওঁচোন, কিবা উপায় এটা দিয়েই বা। তাৰ পিছত মানুহজনে বাঘক স্মৰণ কৰিব ধৰিলে।
আৰু ঠিক অলপ সময়ৰ পিছতে বাঘটো আহি খৰিকটীয়াজনৰ ঘৰত উপস্থিত হ'লেহি। বাঘটোক দেখি মানুহজনে বৰ আনন্দিত হ'ল। তেতিয়া বাঘে ক'লে, মহাশয়, মই আপোনাৰ অনুভৱ বুজিব পাৰিছোঁ। মোৰ হাতত এই সোণৰ গহনাখিনি আছে, যিসমূহ মই এজন চিকাৰীক মৰাৰ ফলত তেওঁৰ দেহত পাইছিলোঁ, কাৰণ তেওঁ মোৰ পত্নীক চিকাৰ কৰি মাৰিছিল। পিছে এই সোণৰ গহনাবোৰ মই কি কৰিম? তুমি মোক কৰা উপকাৰৰ চিনস্বৰূপে তোমাকে দিলোঁ। তেতিয়া মানুহজনে বাঘটোক বহুত কৃতজ্ঞতা জ্ঞাপন কৰিলে। তাৰ পিছৰ কাহিনী। হেৰি, আপোনাক কিন্তু মানিছো দেই। এটা কাম কৰিব, কালিলৈ পুৱাই আপুনি চহৰলৈ গৈ সোণখিনি বিক্ৰী কৰি আহিব। সেইটোকে কৰিব লাগিব। তুমি একো চিন্তা নকৰিবা, বুজিছা? সেই কুঁৱাৰ পৰা উদ্ধাৰ কৰা বন্ধুজন সোণাৰী হয়। তেওঁ ওচৰত গ'লেই মোক বহুত সহায় কৰিব তেওঁ। কথামতেই কাম। পিছদিনা পুৱাই মানুহজন চহৰৰ অভিমুখে যাত্ৰা কৰিলে। তাৰ পিছত অনেক বিচাৰ খোচাৰ কৰাৰ পিছত সোণাৰীজনক লগ পালে। তাৰ পিছত দুয়ো প্ৰাণ খুলি বহুত কথা পাতিলে। বন্ধু, মই আপোনাৰ ওচৰলৈ অহাৰ সকাম পিছে বেলেগ। হয় নেকি বন্ধু? কওকচোন পিছে কিবা সকামত আহিলে? মানে বন্ধু, এইখিনি সোণৰ গহনা। এই গহনাখিনিৰ বিনিময়ত মোক ধনৰ প্ৰয়োজন হৈছে। তাৰ পিছত মানুহজনে সোণাৰীজনক গহনাখিনি খুলি দেখুৱালে। গহনা দেখি সোণাৰী অবাক। এইখিনি গহনাটো ৰজাৰ পুত্ৰ ৰাজকুমাৰৰ হয়। ইয়াৰ হাতত কেনেকৈ? ইয়েই কিজানি ৰজাৰ পুত্ৰক হত্যা কৰিছে। এতিয়াই ৰজাক গৈ কওঁগৈ। ইয়াত ধৰাই দিব পাৰিলে ৰজাই মোক বহুত পুৰস্কাৰ দিব। বন্ধু, কি ভাবিছা? কোৱা, সেইকণ সহায় কৰিবানে? বন্ধু, কিয় নকৰিম তোমাক সহায়? পিছে ইমানখিনি ধন মোৰ হাতত নাই। তুমি ক্ষন্তেক ইয়াতে অপেক্ষা কৰা। মই গহনাখিনি বেলেগ এজনক দি ধন লৈ আহিম। এই বুলি সোণাৰীজনে অলংকাৰখিনি লৈ ৰাজপ্ৰসাদ পালেগৈ। তাৰ পিছত ৰজাক সোণৰ অলংকাৰবোৰ দেখুৱাই সকলো কথা বিৱৰি ক'লে। সৈন্যসকল, এওঁৰ লগত এতিয়াই গৈ সেই পাখণ্ড হত্যাকাৰীটোক বন্দী কৰি লৈ আহা। কথামতেই কাম। ৰজাৰ সৈন্যই গৈ মানুহজনক ধৰি ৰাজসভা পোৱালেহি। ইফালে মানুহজন ভয় আৰু শংকাত পেপোৱা লাগিল। তেতিয়া ৰজাই সোণৰ গহনাখিনি কেনেকৈ পালে, ৰাজকুমাৰক কিয় মাৰিলি, এই ধৰণৰ নানা প্ৰশ্ন কৰিবলৈ ধৰিলে। তেতিয়া মানুহজনে ৰজাক সকলো ক'বলৈ চেষ্টা কৰিছিল যদিও আৰু ৰজাই একো কথাই নুশুনিলে। সৈন্যসকল, এই পাখণ্ড হত্যাকাৰীক এতিয়াই পোতাশালত বন্দী কৰি থোৱা। উপযুক্ত সময়ত মৃত্যুদণ্ড বিহা হ'ব। নাই মহাৰাজ, এনেকুৱা নকৰিব। বন্ধু, বন্ধু, আপুনি কওক বন্ধু। তাৰ পিছত সৈন্যসকলে মানুহজনক পোতাশালত বন্দী কৰি ৰাখিলেগৈ। ইফালে এই খবৰ পাই ঘৈণীয়েক কান্দি কাটি বলিয়া হ'ল। তেতিয়া সেই বান্দৰটোৱে মানুহজনীক সান্তনা দিবৰ বাবে ক'লে, আইদেউ, আপুনি অলপো চিন্তা নকৰিব। তেওঁৰ একো নহয়, মাথো সঠিক সময়লৈ অপেক্ষা কৰক। হে ভগৱান, মোক কি বিপদত পেলালা প্ৰভু। মোক উদ্ধাৰ কৰা প্ৰভু। তেনেতে মানুহজনৰ সেই সাপটোলৈ মনত পৰিল। তেতিয়া সি সাপটোক স্মৰণ কৰিলে। তাৰ ঠিক অলপ সময়ৰ পিছতেই সাপডাল আহি মানুহজনৰ ওচৰত উপস্থিত হ'লেহি। তেতিয়া মানুহজনে সাপডালক সকলো কথা বিৱৰি ক'লে। তেতিয়া সাপডালে ক'লে, শুনা মহাশয়, মই এতিয়াই গৈ ৰাণীক দংশন কৰিমগৈ। কালিলৈ পুৱাই গোটেই ৰাজ্যত হুলস্থুল লাগিব, বহুতো কবিৰাজ আহিব, কিন্তু মই বিষ এৰি নিদিওঁ। শেষত কিবা প্ৰকাৰে তুমি যাবা,
আৰু ৰাণীক স্পৰ্শ কৰাৰ লগে লগে মই সমস্ত বিষ এৰি দিম। তাৰ পিছত ৰজাই তোমাক মুক্ত কৰি দিব। কথামতেই কাম। সাপডালে গৈ ৰাণীক দংশন কৰিলেগৈ। তাৰ পিছতেই গোটেই ৰাজ্যত হুলস্থুল লাগিল। অনেক কবিৰাজ আহিছে, অনেক গৈছে, কিন্তু ভাল কৰিব কোনেও পৰা নাই। ৰাতিপুৱাৰ কথা। হেৰি মহাশয়, অলপ মাত দিবচোন। কি হ'ল? এনেই ৰাজ্যত হুলস্থুল হৈ আছে। এতিয়ালৈকে মহাৰাণী ভাল হোৱা নাই। আকৌ তোৰ কি কথা ওলাল? মহাশয়, মোক মহাৰাণীৰ ওচৰলৈ লৈ বলক। মই মহাৰাণীক সুস্থ কৰি তুলিম। তাৰ কথা শুনি সৈন্যজন লৰালৰিকৈ গৈ ৰজাৰ ওচৰত ক'লেগৈ। তেতিয়া ৰজাই মানুহজনক আনি মহাৰাণীৰ ওচৰত হাজিৰ কৰোৱালেহি। তেতিয়া মানুহজনে ভগৱানক চিন্তি মহাৰাণীৰ সেই সাপে সুতা অংশত স্পৰ্শ কৰিলে আৰু মহাৰাণী সুস্থ হৈ পৰিল। দুপৰীয়া সময়ৰ কথা। ৰজাৰ ৰাজসভা। হে মহাশয়, প্ৰকৃততে আপুনি কোন? আৰু মোৰ পুত্ৰৰ অলংকাৰ আপোনাৰ হাতত কেনেকৈ আহিল? সকলোখিনি ব্যক্ত কৰক। তেতিয়া মানুহজনে এফালৰ পৰা ৰজাক সকলো কথা বিৱৰি ক'লে। বুজিলোঁ। বাৰু সোণাৰী, এওঁ কোৱা কথাবোৰ সঁচানে? হয় মহাৰাজ, সঁচা কথা। কিন্তু অলংকাৰখিনি কথাটোহে মই নাজানো। মনে মনে থাকা তুমি। তোমাৰ জীৱন ৰক্ষা কৰাৰ বিনিময়ত তুমি তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিবা। সৈন্যসকল, এওঁক এতিয়াই পোতাশালত বন্দী কৰি ৰাখা। উপযুক্ত সময়ত এওঁক মৃত্যুদণ্ড দিয়া হ'ব আৰু এওঁক অজস্ৰ ধন সোণ উপহাৰ দি সন্মানিত কৰা। তাৰ পিছত মানুহজনে ৰজাৰ পৰা ধন সোণৰ টোপোলা লৈ ঘৰ পালেগৈ। মানুহজনক ঘূৰাই পাই ঘৈণীয়েকে উচুপি উচুপি আনন্দত কান্দিবলৈ ধৰিলে। হেৰা, বোলে কথাতে কয় নহয়, 4 ঠেঙীয়া ওপৰলৈ তুলিবা আৰু 2 ঠেঙীয়া খাললৈ পেলাবা। সঁচা কথা বুজিছা, সঁচা কথা।